Hello everyone, welcome back to our channel. আজি মই এটি পিঠাৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি মই বনাম ভাপত দিয়া পিঠা। আহকচোন ভিডিওটো আৰম্ভ কৰো। কিন্তু তাৰে আগতে আমাৰ এই চেনেলটো আপোনালোকে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে আৰু ভিডিওবোৰ চাই কেনে পাইছে সেই বিষয়ে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ভাপত দিয়া পিঠা বনাবলৈ হলে আমাক অলপ চাউলৰ গুৰি লাগিব আৰু অলপ ভজা নাৰিকল লাগিব। মই এনেদৰে নাৰিকলখিনি ভালদৰে ভাজি লৈছো আৰু ইয়াত মই আইজোং চাউল ব্যৱহাৰ কৰিছো। এতিয়া এনেদৰে এটা কেৰাহী লৈ তাত মই চাউলৰ গুৰিখিনি দি দিম আৰু চাউলৰ গুৰিখিনি কমেও 4 পৰা 5 মিনিট সময় ভালদৰে ভাজিম। এয়া চাউলৰ গুৰিখিনি মই ভালদৰে ভাজি ললো। এতিয়া ভজা চাউলৰ গুৰিখিনিত 1.5 চামুচ নিমখ আৰু অলপ গৰম পানী দি এইখিনি আমি আটা যেনেদৰে আমি মাৰো তেনেদৰে ভালদৰে মিহলি কৰি আটাৰ দৰে বল এটা কৰিব লাগিব। গৰম পানীখিনি আপোনালোকে একেবাৰতে ঢালি নিদিব, অলপ অলপকৈ ঢালি এনেদৰে লাহে লাহে আপোনালোকে মিহলি কৰি ল'ব। তাৰ পিছত আপোনালোকে এনেদৰে হাতেৰে গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব। আপোনালোকে ডোটো বেছি কোমল নকৰিব, এইটো যিমান পাৰে অলপ টান হৈয়ে ৰাখিব দিব, কাৰণ বেছি কোমল হ'লে পিঠাটো ভালদৰে নুঠিব। আপোনালোকে এনেদৰে সৰুকৈ বল বনাই চাব। যদি বলটো ভাল হৈছে তেতিয়া গম পাব যে আপোনালোকৰ ডোটো ঠিকেই হৈছে। তাৰ পাছত আপোনালোকে এনেদৰে ভিডিওটো দেখুৱাৰ দৰে সৰু সৰু বাটিৰ আকাৰত গোটেইখিনি তৈয়াৰ কৰি ল'ব। তাৰ পিছত এনেদৰে অলপ নাৰিকল দি আপোনালোকে ভিডিওটো দেখুৱাৰ দৰে পিঠাটো এনেকুৱা শেপত বনাব পাৰে। আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শেপে দিব পাৰে। মই ইয়াত এনেদৰে কাচিজোনৰ দৰে শেপ দিছো। এয়া গোটেইখিনি এনেদৰে নাৰিকল দি মই তৈয়াৰ কৰি ললো। পিঠাখিনি বনাবৰ বাবে মই এনে ধৰণৰ এটি পাত্ৰ লৈছো আৰু ইয়াতে মই তলত পানী গৰম হ'বলৈ দিছো আৰু ইয়াৰে ভাপতে পিঠাটো হ'ব। আপোনালোকে যিকোনো মমো মেকাৰ বা ইডলি মেকাৰতো এই পিঠাটো বনাই চাব পাৰে। 2-3 মিনিট সময় ভাপত এনেদৰে সিজোৱাৰ পিছত আপোনালোকে দেখিছে এয়া ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে অতি সহজে ঘৰতে চাউল আৰু নাৰিকলৰ দ্বাৰাই এই পিঠাটো বনাব পাৰে। আপোনালোকে বনাই চাব আৰু আমাক কমেন্ট কৰি নিশ্চয় জনাব। আশা কৰিছো আজিৰ ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পালে। ধন্যবাদ।